हेलो एवरीवन निवाज ब्लग्सर आंटी भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइछु। कि खबर आपनालोকৰ मोर भालेই बारू। पालकीहতৰ তাতে তাৰে পৰা এতিয়া গৈ আছো মেলাত। आपनालोকক দেখুৱাই আছো কি চাও। এয়া আহি আছে আমাৰ পালকি বাইদেউ। रोडर कारणे मैं छातीटो লৈ আহিলো কিন্তু আনি ভুলে কৰিলো যেন পাইছো কাৰণ छातीटो লৈ ঘূৰাটো সম্ভৱ নহয়। দোকানবিলাক সকলোবিলাক খোলা নাই কাৰণ দিনৰ ভাগত তেওঁলোকেও খোৱা বোৱা কৰে। আমি সোমাই আহিলো এখন অস্থায়ী ৰেষ্টুৰেণ্টত কিন্তু স্থায়ী নিচিনাকে বনাইছে অলকে। জায়গাটো ধুলিবালি নাই মানুহে আৰাম পায়। এইফালে ইয়া সেলফি জোন এটা বনাইছে ইয়াতে আমি দুখনমান ফটো উঠিলো। এখন ৰেষ্টুৰেণ্ট ইয়াতে ধুনীয়াকৈ সেলফি জোন বনাই দিছে। দুটা সেইফালেও এটা আছে কিন্তু সেইফালৰটোত নুঠিলো ইয়াতে দুখনমান ফটো উঠিলো। চালো এতিয়া ৰাতি আহিম বস্তুবিলাক বনাই আছে এতিয়া ভালকে বনোৱা হোৱা নাই। ওলালো ইয়াৰ পৰা আমি। এইখিনিত আচলতে ৰাতিহে চাব ভাল হয় লাইটিঙত আৰু ইফালে উঠিবও পাৰি ৰাতি। এতিয়া মানুহ নাই কাৰণে চলা নাই। আমি বেলেগ ফালে আহিলো। অলপ আগে ভাল লাগব না ৰামটো মিলে যদি 눈 뜨면 눈부신 아침 햇살과 모닝콜로 너와 시작하는 하루 কাপোৰ ইফালে পালকি চাই আছে। এয়া চাওক 100 টকাতে বেগ এইফালে গাৰুৰ কভাৰ দিছে 100 টকাত 3খনকে। আচলতে ঘৰুৱা কিছুমান বস্তু কিনিবৰ কাৰণে বঢ়িয়া ইয়াতে মেলাত। আজিকালি তেল মাখা ধুনীয়া আঠা খোলা নাই নেকি যাবি না হা একপাক যাই আহো চব ক'ত কোনখিনি বল। আমি আহিছোঁ এতিয়া ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলাত। ইয়াতে সোমাই চাওঁ কি আছে। সোমায়ে এয়া মোদী ডাঙৰীয়াই স্বাগতম জনাই আছে। ইয়েহে নয়া ভাৰত বুলি লিখাও আছে। এইফালে বেছিকৈ দেখা পাইছোঁ চাদৰ মেখেলা হাতেৰে বোৱা আৰু বাঁহ বেতৰ সামগ্ৰীও আছে কিছুমান আৰু চাদৰ মেখেলাই বেছিকৈ আচলতে আৰু এখন চলৰ দোকান আছে। कश्मीरी का बैग है जो मार्केट जाने के लिए। बैग नहीं चाहिए लेकिन ये देखेंगे हम बाद में। जी ठीक है। मैं शॉल এখন চাই থৈ আহিলোঁ কিন্তু পিছত ল'ম মাৰ লগত কাৰণ মই ইমান নাজানো কোনখন ভাল বেয়া এইটো। ইয়াতে তাঁতশালখনত থোৱা আছে তো মই অকণমান ফিলিংছটো ল'লোঁ কেনেকুৱা লাগে মই পেলাই কাপোৰ। ভাগৰে যুগৰে ঘৰ আহিলোঁ। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আকৌ লগ পাম আপোনালোকক মই নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক।